হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ডিম্পী দাস বৰপেটীয়া ছোৱালী। পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোলৈকে ফাকুৱাৰ বহুত শুভকামনা থাকিল। আজিৰ পৰা আমাৰ বৰপেটাত দৌল উৎসৱ ষ্টাৰ্ট হৈ গ'ল। আজি আমাৰ বৰপেটা নামঘৰত গোন্ধ যাত্ৰা পালন কৰা হয় আৰু সেই উপলক্ষে আমি এতিয়া নামঘৰত আহিছোঁ আৰু কেনেদৰেনো গোন্ধ যাত্ৰা উদযাপন কৰা হয় আপোনালোকক মই দেখুৱাম বুলি ভিডিঅ' বনাই ৰাখিছোঁ। যিসকলে দেখা নাই চাই বহুত বেছি ভাল পাব। আমি প্ৰতিবাৰে চায়েই থাকোঁ, কিন্তু এইবাৰ মই আপোনালোকক দেখুৱাম বুলি মই ভিডিঅ' বনাই থৈছোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যিসকলে নতুন চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়ালৈকে আহক, মই ভিডিঅ'বোৰ আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব। এয়া হৈছে কয়লা গোঁসাইক এতিয়া মঠৰ চোতালত ৰখা হৈছে আৰু অকণমান পিছত মেজি জ্বলাব। মেজিৰ চাৰিওপিনে 7 পাক ঘূৰাব আৰু কিছুমান নিয়ম আছে বাৰু, মই ভালদৰে নাজানো, যিখিনি জানো কৈ দিছোঁ বাৰু। এয়া চাওক, এয়া মেজিৰ চাৰিওপিনে মেজি জ্বলাই কয়লা গোঁসাইক মেজিৰ চাৰিওপিনে 7 পাক ঘূৰাইছে। এয়াই আৰু এয়া বৰপেটাৰ দেউল। যিসকলে দেখা নাই নিশ্চয় এবাৰ হ'লে চাবলৈ আহিব, বহুত বেছি ভাল লাগে আৰু এয়া গোন্ধ যাত্ৰাৰ দিনা আৰু বেছি ভাল লাগে। দিনতে কিমান মানুহ হৈছে আৰু 3 দিন বাকী আছেহে। এইবাৰ যিহেতু বুঢ়া দেউল 4 দিনীয়া হয় আৰু ডেকা দেউল 3 দিনীয়া হয়। বুঢ়া দেউলটো একচুৱেলি চ'ত মাহত হয় আৰু ডেকা দেউলটো ফাগুন মাহত হয়। বৰপেটাৰ নামঘৰৰ ভিতৰৰ পৰিৱেশটো আকৌ মানুহ আহিব, বহুত বাকী আছে। প্রতিটি দলে ছাত্রী প্রধান করে প্রতিটি দলে শ্রীকৃষ্ণ আলো পরিবেশন করে। Hindi naman nakaiba, Ali, haligal mo na. Yeah. এয়া ইয়াত কণ ল'ৰা ছোৱালীৰ হোলী গীত প্ৰতিযোগিতা চলি আছে। দৌল গৃহত ডকাই তর্খন করে জানি, পুরুষর হারিত পুরুষ, মহিলার হারিত মহিলাই প্রবেশ করিব। ছাত্র